মই ওলালোঁ বাঁহ কাটিবলৈ মানে আমাৰ গৰখীয়া থানখনৰ আজি বাঁহ কাটিব হেনো সেইবাবে মই ভক্তৰ লগতে ওলাই আহিলোঁ আৰু এইফালে আমাৰ যুক্তিয়ে বাঁহ কটাত লাগিয়ে আছে এইফালে আৰু বতৰটো চাওকচোন আজি সুন্দৰ বতৰ নহয়নে বাৰু ৰ'দটো দিছে যদিও ইমান গৰম লগা নাই বাৰু আৰু এইফালে আমাৰ দাদাই বাঁহ কাটি আহি ইফালে আকৌ ঔটেঙা পৰাত লাগি গ'ল সি হেনো আজি ঔটেঙা লৈ যাব আৰু আমি গোটেইকেইজনে ট্ৰেক্টৰত উঠি বাঁহ কঢ়িয়াবলৈ বুলি ধেমালি কৰি উঠি আহিলোঁ আৰু ট্ৰেক্টৰৰ যি জোকাৰণি গোটেই বডিতেই লৈ গৈছে তলৰ পৰা ওপৰলৈ গোটেই লৈ গৈছে আৰু তাৰপাছতে আমি বাঁহ লোডিং কৰি পথাৰলৈ বুলি আহি আছোঁ মানে আমাৰ থানখনত আৰু আমি থান পাওঁ মানে দেখিলোঁ যে আমাৰ বাবে মানে সকলো কাৰণে আহাৰৰ ব্যৱস্থা কৰিছে কাৰণ কষ্ট কৰিছে ন ৰাতিপুৱাই সকলোৱে ওলাই অহা আৰু বাঁহ কাটি কিমান কষ্ট জানে আৰু সকলোৱে আৰু তাৰপাছতে আমি সকলোৱে মিলিজুলি খালোঁ তাৰপাছতে এইফালে চাওকচোন মণিৰ হাঁহন আহাৰৰ ব্যৱস্থা দেখি তাৰ হাঁহন চাওক একদম আৰু এইফালে আমাৰ শেহতীয়া খাদ্যমন্ত্ৰীজন ই চাওকচোন তাক কেনেকৈ খাইছে সি বাৰু তো আজি ভিডিঅ'লৈ ইমানেই আছিলে লগৰ কেইজনৰ লগত যিমানখিনি পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ আমি গোটেইকেইজন ভাত পানী খাই ঘৰলৈ বুলি আহিলোঁ তো ভিডিঅ'টো আজিলৈ ইমানেই যদিহে ভাল লাগিলে লাইক কমেণ্ট নতুনকৈ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ ইমানেই বাই।